নাৰী সাম্প্ৰতিক সময়ত নাৰী একেবাৰে সুৰক্ষিত নহয়। আজি আমাৰ সমাজ ব্যৱস্থা সলনি হৈছে। বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতি হৈছে যদিও আমাৰ যে মানসিকতা মুঠিমানো সলনি হোৱা নাই। দৈনিক আমি বিভিন্ন মাধ্যমৰ জৰিয়তে শুনিব পাই আহিছোঁ নাৰী নিৰ্যাতনৰ কথা। বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ হোৱা এই নাৰী নিৰ্যাতনৰ কথাবোৰ শুনি বা দেখি আমাৰ দৰে হাজাৰজনী ছোৱালীৰ অভিভাৱকৰ মাজত শংকাশৰ সৃষ্টি হৈছে। কি হ'ব গৈ আছে আমাৰ এই ছোৱালীৰ ভৱিষ্যত? নাৰীৰ অধিকাৰ, নাৰীৰ মৰ্যাদাৰ পৰা সদায় বঞ্চিত হৈ থাকিব লগা হৈছে। যিমানেই কওক নাৰী শক্তি, নাৰী সাহস, নাৰী সবলীকৰণৰ কথা এইবোৰ কৈ থাকিলে জানো হ'ব? নাৰীৰ ওপৰত বিভিন্ন সংজ্ঞা দাঙি ধৰিলেই জানো হ'ব? যদি নাৰী শক্তিয়ে নাৰীৰ দৰে কোনো হ'বই নোৱাৰে, তেন্তে কিয় নাৰী বাৰে বাৰে নিৰ্যাতিত হৈছে? তাৰ উচিত শাস্তি কিয় এতিয়ালৈকে আমাক দিব পৰাগৈ নাই? আমাৰ দৰে হাজাৰজনী ছোৱালীয়ে এই শাস্তিৰ বাবে ৰখি আছে, যাতে দুখীয়া শাস্তি পাওক, যাতে এনে কাম কৰিবলৈ আৰু দ্বিতীয়জন আগবাঢ়ি আহিব নোৱাৰে। এতিয়া দেখি আছোঁ আমাৰ দৰে অকণমানি অকণমানি ছোৱালী, আমাতকৈও সৰু সৰু ছোৱালী নিৰ্যাতিত হৈছে। এইবোৰ দেখি যে আমাৰ হজম হোৱা নাই, আমি চাব পৰা নাই, নিউজ খুলিব নোৱাৰা হৈছোঁ এইবোৰ খবৰে। কিয় তাৰ উচিত ব্যৱস্থা হোৱা নাই? আমাক ন্যায় লাগে। কৈ আছোঁ, লিখি আছোঁ, এনেকৈ জানো হ'ব? কিবা এটাতো উচিত সিদ্ধান্তত উপনীত হওঁ, যাতে ছোৱালীয়ে ন্যায় পায়। আমি ভৱিষ্যত, আমি নাথাকিলে জানো এইখন সৃষ্টি জীয়াই থাকিব?